সকলোকে সুপ্ৰভাত জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি দেখিছে ৰাতিপুৱাই শুই উঠি আহি পেলাই চাহখন খাইতো মাল আহিছে, মাল আনিবলৈ যাওঁ, আপোনালোকক দেখাই থাকিম কি হয়। তো এয়া আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক। তো লেটছ গো। আজি বজাৰত ধুনীয়াকৈ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। যোৱাবাৰ যিহেতু ইমান ভালকৈ দেখাব নোৱাৰিলোঁ, এবাৰ অলপমান ভালকৈ দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকক ভিডিঅ'টো। মানে ৰাইজ আমি প্ৰথমে যাব লাগিব ব্ৰিজ আনিবলৈ। ব্ৰিজ আহি আছে, ৱেষ্ট বেংগলৰ পৰা আহি আছে ব্ৰিজ। তো তালৈকে যাওঁ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে আপোনালোকক দেখাই আছোঁ। তো নতুনকৈ কিবা এটা কৰিছোঁ যিহেতু আপোনালোকৰ পৰা বহুত আশীৰ্বাদ পাইছোঁ। তো সেইবাবে উপায় নাই, ভিডিঅ'টো চাই থাকক শেষলৈকে। তো এতিয়া যাম, ধুনীয়াকৈ ব্ৰিজ আনিম। সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আৰু ধন্যবাদ জনাইছোঁ ভিডিঅ'টো প্লে' কৰি চাবলৈ লোৱাৰ। আৰু ৰাইজ ৰাতিপুৱাই উঠাতে কিবা অশান্তি কাবা নহয়নে কওকচোন। উপায় নাই। তো নতুনকৈ যিহেতু আৰম্ভ কৰিছোঁ বিজনেছটো, তো তাততো অকণমান গুৰুত্ব দিবই লাগিব। তো সেইকাৰণে ৰাতিপুৱা উঠিবলগীয়া হৈছে, উপায় নাই। ব্ৰিজ আহি আছে, তো চাই থাকক ভিডিঅ'টো। বজাৰলৈ যাম। তো আপোনালোকক কৈছিলোঁ দেওবাৰে বজাৰলৈ যাওঁ বুলি। তো আমাৰ যিহেতু ঢাপকটাতে বহে, লহবৰীয়া বুলি কয়, তাতে বহে। তো যোৱাবাৰো বহিছোঁ, যোৱাবাৰ আপোনাক ভিডিঅ' দিছোঁ আপোনালোকক। তো চাই থাকক সেইকাৰণে ভিডিঅ'টো। প্ৰথমতে ব্ৰিজ আনি লওঁ ধুনীয়াকৈ, তাৰপিছত পেকিং চেকিং কৰি আকৌ যাবলৈ আছেই। তো ষ্টিকাৰ মৰাই নাই, তো পেকিং কৰিবলৈ আছে। অলপ ব্ৰিজ কমি গ'ল। তো যিহেতু আজি এইটো মাহত ভৰালেহে যিহেতু ব্ৰিজ আকৌ ইটো মাহলৈ হাৰ্ভেষ্ট কৰিব পৰা হয়, সেইটো কাৰণে প্ৰত্যেক মাহে এনেকৈ ভৰাব লাগে। তো আকৌ এই মাহ হ'লেতো নহ'ব, আগৰ মাহলৈ আকৌ প্ৰস্তুতি আৰম্ভ কৰিব লাগিব। তো আকৌ আজি ৰাতিকৈ আকৌ খেৰ চেৰ কুটা কিবা কিবি কৰিব লাগিব, যদি পাৰোঁ ভিডিঅ' বনাম। তো চাই থাকক ভিডিঅ'টো। লেটছ গো। তেনেহ'লে ব'লক। তো আপোনালোকে চাই থাকক ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক। ময়ো যাওঁ গুটি আনিবলৈ। তো চাই থাকক ভিডিঅ'টো। লেটছ গো। এইবিলাক একদম পূৰা মানে ঘৰ লোৱা বুলি ক'ব পাৰি। ৱালত পানী দি আছে মই মানে সি উঠি মানে 5 মিনিটত পানী চানী দি আজি লোৱা মালেই মাল আৰু এতিয়া দোকানে এখন আগফালে লগাই থৈছোঁ। এতিয়া দোকান খুলিব এখন 2টা পাত যাব চব, এটা পাত নহয়। দামী মানুহ আৰু কথাবিলাক বাদেই দিব লাগিব ৰাইজ, কি ক'ব। সেয়া দেখিছে গাড়ী গৈছে পূৰা বেকত মানে ধূলি, এই বাইকৰ একদম অৱস্থা নোহোৱা হৈছে। আৰু আপোনালোকে এইটো নতুন বস্তু দেখিছে ৰাইজ, সেইটো মানে কি ক'ব, এইখনে মানে পূৰা চাউণ্ড কৰি যায়। সেইটো কাৰণে এতিয়া মানে ভৰাই আনিছোঁ জাষ্ট ভৰাই আনিছোঁ, মানে এইটো পিছত ভালকৈ মিলাব লাগিব। ভৰাই আনিছোঁ জাষ্ট। তো ৰাইজ এয়া ধুনীয়াকৈ ওলালোঁ যাবলৈ। কি কেলৈ ওলাইছে উলিয়াই দিছ। পেকিং হৈ গ'ল। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো বজাৰলৈকে এনেকৈ লগাই তো ব'লক ভিডিঅ'টো চাই থাকক। চাহি পেলাই এনেকৈ লগাই থৈছোঁ। তো আজি দেখিছে, আজি এনেকৈ লিখি আনিছোঁ। তো অকল ইউনিক তো গ'লেই 2টা, আধা কেজি 2টা গ'ল। ले लो मासूम 100 ले लग আহিলে আহি থাকা গ'লে কাঠফুলা পেকেটটো কিমান হ'ল কোৱা। আজি কৈ মানুহে সুধিবলৈ আহে, প্ৰায় মানুহে সুধিবলৈ আহিছে, সুধি পেলাই কৈছে বোলে নালাগে বোলে এতিয়া। এয়াই আৰু বহি আছোঁ, কি কৰিব। আহিব কাষ্টমাৰ। তো ৰাইজ কাষ্টমাৰ বহুত দেৰিৰ পৰা মুখেই দেখা নাই, কি কৰিব উপায় নাই আৰু এনেকৈ ৰৈ আছোঁ। কাষ্টমাৰ আহিব বোলে আহক আহি যাওক, উপায় নাইকিয়া হৈ গৈছে। তো ৰাইজ মই আজি এটা কথাই গম পালোঁ, ধৈৰ্য নহ'লে একো নাই সঁচাকৈ। মানে চব কামতে ধৈৰ্য লাগিব, মানে ধৈৰ্য নহ'লে একো নাই। মানে কি ক'ব, মোৰ এক্সপিৰিয়েঞ্চটো আপোনালোকক ক'বলৈ গৈছে। কিমান দেৰি পৰা বহি আছোঁ ৰাইজ দেখিছে, এফালৰ পৰা পূৰা এফালে এনেকৈ মেলি বহি আছোঁ। যি প্ৰথমেই আৰু মানে 2জনমান আহিল, তাৰপিছত এনেকৈ বহি থকা কাবাৰটো বহুত লেতেৰা কাবাৰ আহিছে। মানে ঘৰৰ পৰাতো ঠিকেই গৈ আছিলে ন, তো ভাবিলোঁ বজাৰলৈ গ'লে অকণমান ভাল হ'ব। যোৱা দেওবাৰটো ভালেই গ'ল, কিন্তু আজি একেবাৰে ব'ৰ হৈ গৈছোঁ ৰাইজ, কি কৰিব উপায় নাই। তো ৰাইজ কি ক'ব উপায় নাই, কাষ্টমাৰ বহুত দেৰি মূৰত আহে। তো এয়া বহি আছোঁ লৈ পেলাই আছোঁ। এজনী মণি নব হয়নে নহ'ব ৰাইজ? মণি নব নহয় চাগে ন, নহয় চাগে মণি নব। তো ৰাইজ মোৰ গা শুনি ভিগুদাই মানে পুলিচ কেছে দি দিব মোৰ ওপৰত। আচ্ছা ঠিক है।
220 লৈ যাওক তোৰা এতিয়া বতৰাও পুৰা জিলমিল চঞ্জাই থৈ গৈছে তো দেখিছে আমাৰ হেৰি নাই আহি গ'লো এয়া ৰৰৈয়া গুচি আহিলোঁ মানে ইয়াত আপোনাৰ যিহেতু তাত অলপমান কাষ্টমাৰ ভিৰটো কমি গ'ল সেইবাবে ৰৰৈয়ালৈ গুচি আহিলোঁ তো ইয়াত চাওঁ চেলটো কিমান কেনেকুৱা কি হয় তো ইয়াতো ডিছপ্লে কৰি দিছোঁ আনি পেলাই ইয়াতো ঠিকেই কৈছে বাৰু ইয়াত 2টা গ'ল আধা কেজি হাফ কেজি 2টা গ'ল তো চাই থাকক আকৌ ভিডিঅ'টো নেকি আপোনালোকে জইন হৈ থাকক তো আপোনালোকক ৰৰৈয়া বজাৰৰ এবাৰ ভিউটো দেখাই দিছোঁ ইয়াত বহুত ভিৰ হয় আচলতে ইয়াতো হয় এনেকৈ তো বহুত ভিৰ হয় আচলতে চব ওলাই ইয়াত চবেই পাই যাব কাপোৰ কানিৰ পৰা ধৰি সেয়াই আৰু শেষলৈকে আপোনালোকে মোৰ লগত জইন হৈ আছে শেষলৈকে চাই থাকক মানুহে এটা ডিমাণ্ড কৰিছে গম মানে যোনটো বাটন মাছৰুম হয় সেই বাটন মাছৰুমটো মানুহে বহুত ডিমাণ্ড কৰিছে তো আমিও চেষ্টা কৰিম বাটন মাছৰুমটো আনিবলৈ তো বাটন মাছৰুমটো কৰিবলৈ যিহেতু আপোনালোকে গম পায় আমি এতিয়া ৱেষ্টাৰটো কৰি আছোঁ তো বাটন মাছৰুমটো নেক্সটত আমি দিবলৈ চেষ্টা কৰিম বাটন মাছৰুমটো বহুতৰ ডিমাণ্ড যদি আপোনালোকক মাল লাগে ৱেষ্টাৰ মাছৰুম লাগে তেনেহ'লে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে বাটন মাছৰুমো পাই যাব বিশেষকৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি আজি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আকৌ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ টাটা